তো নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেল ৰাভা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো আজি আমি গৈ আছোঁ, আমাৰ ওচৰতে এটা শ্বুটিং চলি আছে, অসমীয়া মানে গানৰ শ্বুটিং চলি আছে, কভাৰ ছঙৰ। তাৰপিছত এতিয়া আমি এইটো শ্বুটিঙত আপোনালোকক দেখাম বুলি ভাবিছোঁ। তেতিয়াহ'লে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইজ ফাইনেলি আমাৰ ইয়াত শ্বুটিঙৰ কাৰণে ইয়াত ফাইনেলি মেকআপ কৰা হৈ আছে। ইয়াত ফাইনেলি আমাৰ এতিয়া হিৰোৰ পাত লৈছে, তাৰপিছত আমাৰ এইফালে পিছফালে হিৰোইনী আছে আৰু এইটো এটা হিৰো আছে। ফাইনেলি আমাৰ ইয়াত মানে এতিয়া মেকআপ পাৰ্টি চলি আছে। তেতিয়াহ'লে ভিডিঅ'টো আপোনালোকে ভাল লাগিছে পানী পৰাৰ কাৰণে। এতিয়া কি হ'ব বোলে আজি কেনে লাগিছে? ভাল লাগছে। এতিয়া কি কৰিবি? আজি আমি কভাৰ ভিডিঅ'ৰ কাৰণে ওলাইছোঁ। কভাৰ মানে মিউজিক ভিডিঅ' এটা বনাব ওলাইছোঁ, মানে নীলাকাশৰ। চাই থাকক আপোনালোকে। গানটোৰ নামটো নকওঁ এতিয়া বৰ্তমান, আপোনালোকক অলপৰ পিছত আপোনালোকক শ্বুটিংটো দেখাই দি আছোঁ, আপোনালোকে চাই থাকিব। অলপ পিছত আমাৰ ৰাভা ব্লগ যে দেখাব, আমাৰ ধ্ৰুৱ ভাইয়ে দেখাব ব্লগটো কেনেকৈ কি হয় এটা ক'ব। তো গাইজ ফাইনেলি আমাৰ এইটো শ্বুটিং আৰম্ভ হৈ গৈছে। এতিয়া আমাৰ এইটো কেমেৰামেন হয়, এইটো কেমেৰামেন হয়। ফাইনেলি এইটো কেমেৰামেন পূৰা ৰেডি আছে। তাৰপিছত আৰু ইফালে আমাৰ এইটো এক্টিং চলি আছে, চাব পাৰে। এইটো কেমেৰামেন হয়। ফাইনেলি ইফালে ফিল্ম আমাৰ শ্বুটিং চলি আছে ইফালে, এতিয়া চাব পাৰে আপোনালোকে। এইটো শ্বুটিংটো ফাইনেলি আৰম্ভ হৈ গ'ল। এতিয়া শ্বুটিংটো চলি আছে। এইটো আজি দিনটো ভিডিঅ' বনাই কেনে কেনেকুৱা লাগিলে? আমাৰ বহুত কষ্টত গ'ল, বহুত গৰমো দিছিল, বৰষুণ আহিছিল দেচোন, তথাপিও বৰষুণতো কৰিলেও শ্বুটিংটো সকলোৱে মৰম আৰু আশীৰ্বাদ দিব বুলি আশা কৰিছোঁ। ভিডিঅ'টো বহুত কষ্ট হৈছে বনোৱাত, গতিকে চাব। চেনেলটো ডিছক্ৰিপশ্যনত লিংক আছে, আপোনালোকে গৈ ছাবস্ক্ৰাইব কৰি থৈ দিব। আৰু ভণ্টিহঁতৰ শ্বুটিংটো কৰি কেনে কেনেকুৱা লাগিলে দিনটো? মোক বহুত ভাল লাগিছে আৰু এইটো ক'ব বিচাৰিছোঁ যে আমাৰ ভিডিঅ' চাই কিনে আমাক বহুত মৰম দিব আৰু আমাৰ ইউটিউব ভিডিঅ' দাদাৰ रुको जरा सबर करो बोला धक्का मुक्की। তাৰপিছত ভণ্টি ভণ্টি আপোনাৰ কেনেকুৱা লাগিলে শ্বুটিং কৰি কিনে দিনটো? বহুত গৰমত গুচি গ'ল ন শ্বুটিং কৰা টাইমতো। এতিয়া বৰ্তমান অকণমান কিবা কৈ দে কিবা। এতিয়া ভিডিঅ' তোমালোকে ভিডিঅ' বনাইছা এতিয়া নতুনকৈ, তাৰপিছত নতুন ভিডিঅ' বনাই কেনে কেনেকুৱা লাগিছে শ্বুটিং কৰি কেনে? অকণমান ডাঙৰকৈ কৈ দে, শুনি পোৱা নাই। আমাৰ হিৰোটো অকণমান কিবা কৈ দিব ভাইটিয়ে। দিনটো ইমান গৰমত শ্বুটিং কৰি কেনেকুৱা লাগিলে বাৰু? গৰমত শ্বুটিং কৰিলোঁ আৰু বৰষুণো আছিল দিনত, তাৰ কাৰণে আমাৰ শ্বুটিং হয়তো কিবা নহ'ল, অকণমান দেৰি হৈ গ'ল পাৰে ন? দেৰি হ'লে মানে যাতে এতিয়া বৰ্তমান টাইম হৈছে এতিয়া। আৰু আমাৰ ইফালে এটা হিৰো আছে। দাদা আপুনি কিবা অকণমান কৈ দে আকৌ। নাই মই সৰুৱে বেছি দাদা নহয়, অকণমান কিবা স্ক্ৰিপ্ট কৈ দে, কিবা অকণমান স্ক্ৰিপ্ট কৰিলে ভাল হয় ন কথাবিলাক। এতিয়া দিনটো আপুনি ইমান ৰ'দত শ্বুটিং কৰিলে বাৰু, শ্বুটিং কৰি কেনে তোমালোকৰ এতিয়া কেনেকুৱা লাগিছে? হয় নিশ্চয় ভালেই লাগিছে। শ্বুটিংটো মোৰ প্ৰথমবাৰ আছিল। হিৰণী বাইদেউ অকণমান কিবা কৈ দিব নেকি? শ্বুটিং কৰি কিনে কেনেকুৱা লাগিছে ফাৰ্ষ্ট টাইম? লাজ লাগিছে নেকি? আৰু ইফালে এটা আমাৰ হিৰণী আছে বাইদেউ বাৰু, ইফালে এটা হিৰণী আছে। এইটো শ্বুটিং কৰি কেনেকুৱা লাগিছে আপোনাৰ? আপুনি ক'ৰ পৰা আহিছে? আৰু ইফালে আমাৰ কেমেৰামেন এইটো এটা আছে, তাৰপিছত এইটো এটা কেমেৰামেন হয়। আৰু ইফালে আমাৰ হিৰো আৰু এটা এই চাইডে এটা হিৰো আছে। তো আমি ইয়াতে শ্বুটিঙত আহিছোঁ বাৰু। শ্বুটিঙত আহি কিনে ইয়াত ইফালে শ্বুটিং ফাইনেলি চলি আছে।
তো শ্বুটিংটো আপোনালোকে অকণমান পিছত দেখাই আছোঁ আপোনালোকে চাই থাকিব ভিডিঅ'টো লাষ্টলৈকে স্কিপ নকৰিব গাইজ স্কিপ কৰিলে অকণমান মানে মনটো বেয়া লাগে যে আমাৰ ফাৰ্ষ্ট টাইম এইটো শ্বুটিং টাইম আমাৰ এইটো শ্বুটিং বৰ্তমান চলি আছে খতম হোৱা নাই আৰু শ্বুটিং বেছি দেৰি নকৰোঁ বাৰু আৰু অকণমান কৰিম আৰু ইফালে আমাৰ এইটো কেমেৰামেনটো আছে এইটো কেমেৰামেন কিবা অকণমান কৈ দে কি ক'ম আৰু শ্বুটিং এই গৰমত শ্বুটিং কৰি আছোঁ অঁ তাৰপিছত এইটো আমাৰ হিৰো ভাই নিবিৰ ভাই কিবা কৈ দে অকণমান কিবা কৈ দে আকৌ হিৰোৰ বিষয়ে মানে হিৰো প্ৰথম ফাৰ্ষ্ট টাইম হিৰো কৰি কেনেকুৱা লাগিছে ফাৰ্ষ্ট টাইম ভালে লাগি আছে অঁ হিৰো কৰি কিনে অঁ প্ৰথম শ্বুটিং ন এইটো মানে সকলোৱে মানে এইটো আমাৰ প্ৰথম শ্বুটিঙে ক'ব লাগিব ফাৰ্ষ্ট টাইম শ্বুটিং কৰিছোঁ ইয়াত ফাৰ্ষ্ট টাইম শ্বুটিং কৰি মানে সকলোৰে মানে এটা মানে অকণমান মানে ভয় লাগে ভিডিঅ'ত মানে কৰিবলৈ প্ৰথম টাইম তথাপিতো ভিডিঅ'টো বনাই আছে সকলোৱে কষ্ট কৰি আছে বাৰু চাই থাকিব ভিডিঅ'টো But if I lay down and I play dead and I stay dead, maybe you'll get sick of being the monster out of my head, under my bed. Think you're something out of my nightmares, standing right there. But if I lay down and I play dead and I stay dead, then will you get bored of killing me? Silhouettes of you are like a taunt. Never really know just what you want. With you I don't ever feel calm. I can feel the sweat inside my palms. Play with me like cats and a string. You don't understand the pain it brings. You don't ever wanna give me wings. You don't ever wanna set me free.